যোৰহাটত গণনিগ্ৰহৰ বলি হোৱা কিশোৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু। ICUত চিকিৎসাধীন অৱস্থাত মৃত্যু বিকাশ দাসৰ। শনিবাৰে নিশা চকীয়াদত ভাওনা চাবলৈ গৈ একাংশৰ গণপ্ৰহাৰৰ বলি হৈছিল দুৰ্ভগীয়া বিকাশ। বিকাশ দাসৰ পিতৃ নাই বুলি জানিব পৰা গৈছে। কেইজনমান যুৱকে ভাওনা চাবলৈ যোৱা বিকাশক চকা অস্ত্ৰেৰে আক্ৰমণ হত্যা কৰাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ইতিমধ্যে যোৰহাট আৰক্ষী 3জনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, গণমাধ্যম লাইভ। ঘটনাটো হ'ল কি, ল'ৰাটো পৰহি দিনাখনি শনিবাৰে ৰাতি ভাওনা চাবলৈ গৈছিলে। ভাওনা চাবলৈ গৈ 2:30মান বজাত ঘৰলৈ আহিছে। 2:30-3টামান বজাত ঘৰলৈ আহিছে। ল'ৰাটোৰ বহুত দুৰ্ভাগ্যজনক, মাত বোল নাই, যেনে তেনে উশাহটো লৈ আছে। তাৰপৰা ডক্টৰৰ ওচৰলৈ আনিলোঁ, ট্ৰিটমেণ্ট তেওঁলোকে চালে, এডমিট কৰিলোঁ। তেওঁলোকে চাইছে, ল'ৰাটোৰ নামটো বিকাশ। তাৰপৰা ল'ৰাটোক চাইছে, ল'ৰাটো মানে একো নাই, চেঞ্চ বোলা বস্তুটো নাই। তেওঁলোকে তেতিয়াই কৈছে ল'ৰাটো বহুত মানে হেৰি হৈ আছে, দুৰ্ভাগ্যজনক। আমি চাগে চাওঁ, ট্ৰাই কৰোঁ, কি কৰোঁ। তাৰপৰা মানে কি, তেওঁ আজি ৰাতিপুৱা মৃত্যুমুখত পৰিলে, তেওঁক বচাব নোৱাৰিলে। মানে তেওঁ মানে এনেকুৱাকৈ তাক মাৰ্ডাৰ কৰিছে, কোনো অকণ জেগা বাকী নাই যাতে সি মানে এইকণ জেগাতে বোলে তাক এটা ইনজেকশ্যন দি বোলে তাক বচাওঁ। চকীহাট নামঘৰৰ ওচৰত হৈছে। চকীহাট নামঘৰৰ ওচৰত হৈছে আৰু তাত কেমেৰা লাগি আছে। তাত 3জন ৰক্ষস আছে। সেই 3জন ৰক্ষস বোলে আগৰ পৰাই বহুত দিনৰ পৰাই তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰে আৰু মদ মানে এইবিলাক ৰাগিয়াল বস্তু বিক্ৰী কৰে। তেওঁলোকে বাৰে বাৰে জেলতো নিয়ে, থানাতো নিয়ে আৰু পুলিচে তেওঁলোকক উলিয়াই দিয়ে। আৰু মাৰপিটো বহুত শুনিছোঁ। আৰু চুচুলি বুলি কয় বিপুল আৰু ধৰ্মেন্দ্ৰ, আৰু মানুহকেইটা চোৰ ডকাইত চব ফালৰ পৰাই। তেওঁলোকে মোৰ ল'ৰাটোক শেষ কৰিছে। মোৰ চৰকাৰৰ পৰা এটাই মই অনুৰোধ বিচাৰিছোঁ, যাতে এনেকৈ বহুত ল'ৰা, বহুত নৱপ্ৰজন্মক, বহুত ডেকা ল'ৰাক তেনেকৈ জীৱন প্ৰাণ হেৰুৱাবলগীয়া হৈছে। মানে পোক পতংগ মৰাৰ আগতে মাৰি মাৰি হত্যা কৰিছে। আজি মোৰ ল'ৰাটোকো এনেকৈ উঠি অহা ল'ৰাটো উঠি আহিছিলেহে, ডেকা হোৱাই নাছিলে, এনেকৈ ধ্বংস কৰিছে। এনেকৈ মাৰি মাৰি কষ্ট দি নাইকিয়া কৰিছে। এনেকুৱা কষ্ট দি মাৰিছে, যাতে মোক তদন্ত লাগে, উচিত ন্যায় লাগে। মোৰ ল'ৰাটোৱে যেনেকৈ কষ্ট পাইছে তেওঁলোককো খালি তেনেকৈ মোক ন্যায় লাগে। আৰু মোৰ চকুৰ আগত তেওঁলোক এনেকৈ তৰপ হৈ মৰিব লাগে। জেলত দিলে নহ'ব, থানাটো ৰাখিলে নহ'ব, খালি শাস্তি হ'ব লাগে। এইটোৱে মোৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু মই গৌৰৱ গগৈ ছাৰ ডাঙৰীয়াকো মই জনাইছোঁ। তেওঁলোক সকলোৱে মিলি এইখিনি মোক সহায় কৰে। মই পুলিচ প্ৰশাসনলৈ মই আশা নকৰোঁ। তেওঁলোকে কোনোবাই 2 টকা দিলে তেওঁলোক চুপচাপ হৈ যায়। খালি মোক তদন্ত লাগে, ন্যায় লাগে। খালি মোৰ ল'ৰাটো মই ঘূৰাই বিচাৰিছোঁ, কিন্তু মই ল'ৰাটো নাপাওঁ। মোৰ একমাত্ৰ ল'ৰা, মোৰ কোনো নাই, মোৰ বাপেক নাই, সৰুতে বাপেক নাইকিয়া। মই ল'ৰাটোক কষ্ট কৰি ডাঙৰ দীঘল কৰি ডেকা কৰিছোঁ।